নগাঁও জিলাৰ জুৰিয়া উন্নয়ন খণ্ডৰ গদাইমাৰী গাঁও পঞ্চায়তৰ বিষয়া কৰ্মচাৰীৰ লুণ্ঠন আৰু দুৰ্নীতি যেন একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি। গদাইমাৰী অঞ্চলৰ সচেতন মহলক প্ৰতিখোজতে লজ্জানত কৰা পঞ্চায়তখনৰ কৰ্মচাৰীসকলৰ বিৰুদ্ধে উত্থাপিত হৈছে অভিযোগ। লকডাউনৰ সময়ত ৰেচন কাৰ্ড নথকা দৰিদ্ৰ লোকসকলক নগদ 1000 টকা দিয়াৰ অনিয়মৰ অভিযোগত পঞ্চায়তৰ সচিব আৰু জুৰিয়া খণ্ড উন্নয়ন বিষয়া নিলম্বনৰ পিছত এইবাৰ পোহৰলৈ আহিছে পঞ্চায়তখনৰ জিআৰএছ সুজিত কুমাৰ পাৰ্চীয়ে উৎকোচ লোৱাৰ ভয়ংকৰ অভিযোগ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিয়াৰ নামত প্ৰতি ঘৰ দৰিদ্ৰ লোকৰ পৰা নগদ 400ৰ পৰা 1000 টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ পৰা বঞ্চিত ক্ষুব্ধ ভুক্তভোগী ৰাইজে ঘেৰাও কৰিছে পঞ্চায়তৰ কাৰ্যালয়। পঞ্চায়ত সভাপতিয়ে এই ঘটনাক গাপ দিয়াৰ চেষ্টা চলাইছে। ইয়াক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ জুৰিয়াত। জেৰেছ আৰু 4 নম্বৰ ৱাৰ্ডৰ মেম্বাৰ খলিল সিহঁতৰ এই কাগজ এটা লৈ ফৰ্ম এটা লৈ আহিছে আৰু মানুহক এই ঘৰৰ ফটো মাৰিছে আৰু 400 টকা নিছে। যিসকল মানুহৰ টকা দিলে আৰু নামটো দিলে একটা মানুহৰ ঘৰ অহা নাই। পাছিদা আহি মোক লৈ গৈছে যে ফটো মাৰিব লাগে ঘৰৰ আইডিৰ কাৰণে 200 টকা লৈছে, ফটো মাৰিছে, টকা লৈ গৈছে, আইডি অহা নাই চিৰিয়েলত। কিমান মানুহৰ পৰা টকা লৈছিলে? প্ৰায় 40-50 জন হ'ব। আমাৰ গদাইমাৰী পঞ্চায়তৰ এই যে সুজিত জিআৰএছ আছে যে সি আহি পেলাই ঘৰত ফটো উঠাই পিনি কৈছে টকা লাগে 400কে টকা লাগে ঘৰ আহিব। সি লিষ্ট লৈ আহিলে, পিছত লিষ্টত চালে নামো আছে, তাৰপিছত সি ফটো উঠাই আকৌ টকা 400 লৈ গ'ল। চবৰে উঠালে, আমাৰ ঘৰতো মোৰ দেউতাৰ পৰাও ল'লে টকা। কিমান লৈছে? দেউতাৰ পৰা 200 লৈছে, মোৰ পৰা 400 লৈছে।